মোৰ চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাতিপুৱাই মেখেলা চাদৰযোৰ পিন্ধি লৈছোঁ গা চা ধুই। বিহু বুলি ক'লে চাদৰ মেখেলাযোৰ নিপিন্ধিলে ভালেই নালাগে। যিহেতু বিহু মায়ে সেইকাৰণে আটা মাৰি আছে আৰু দেউতাই প্ৰসাদৰ কামত ব্যস্ত হৈ আছে আৰু আমাৰ এই ভকতকেইটাই খাবলৈ ৰৈ আছে। মই আকৌ লাগিছোঁ ঘুগনি বনোৱাত, বৰ্তা আহিছে বিহু খাবলৈ বুলি। মায়ে দেউতা আৰু বৰ্তাক প্ৰসাদ দি লৈছে। বিহু বুলি আকৌ আমাৰ টিকলাকেইটাৰ গাত ততেই নাই। সিহঁতকেইটাৰ আকৌ ৰুটি বৰ প্ৰিয়। মই ৰুটি বনাই থকা দেখি সিহঁতে আহি মোৰ ভৰিত বাৰে বাৰে খুন্দা মাৰি দিছে। চাওকচোন কেনেকে খুন্দিয়াই আছে, সিহঁতক খাবলৈ লাগে। ৰুটি এখন সোনকালে মাৰি ইহঁতকেইটাকহে প্ৰথমতে খুৱাই লৈছোঁ, তাৰ পিছতে বোলো আমি খাম। চাওকচোন বাৰু বিহুটো আহিছিলেহে, বছৰটোৰ বাবে বিহুটো গ'লেই। সময়বোৰ ইমান সোনকালে পাৰ হৈছে। আশা কৰোঁ আগন্তুক দিনকেইটা সকলোৰে যাতে মংগল হওক। ময়ো অলপ ফ্ৰেছ হৈ এতিয়া ডকুমেণ্টাৰী স্ক্ৰিপ্টখন কমপ্লিট কৰাত লাগি গৈছোঁ। ৰাতি আকৌ বৰ্তা বমাহঁতক এসাঁজ খোৱাকৈ মাতিলোঁ আৰু আজিৰ ভিডিঅ'ত ইমানেই।